ये हमारा पेट्रोलर है ना द थीम पेट्रोलर का जो जी বস্তুটো আছে এটো আমি দি আছো ভাস্কৰক থ্যাংক ইউ সো মাচ স্যার এটো আৰু অলপ চকলেটও আছে এইটো আমি দি আছো লৈ আহি আছে we have some chocolates so good আমি ভাল পালো আপুনি একদম হেলমেট পিন্ধি লৈ চলালে একদম ভাল করে রেসপন্সিবলি চলালে এনেকা কৰিব লাগে আমার যে ইউথ আছে আপনি ভাস্কর একটা एग्जांपल হয় আমার জিমান ইউথ আছে রিকোয়েস্ট কৰি আছো क्योंकि মান বাইক চলাই তো হে গাইজ গুড মর্নিং নমস্তে নমস্কাৰ থুলুং ভাই জহার তো আজি আমাৰ কলেজ বন্ধ তো অলপ মানে চাই আহিব দিছিল তো অলপ চালো কিতাপখন তো আজি আছে বিশেষ মানে তামাম বস্তু হ'ব তামামেই তো মোৰ লগৰ যোগেন যাব মই আৰু যোগেন যাম তো যোগেনক কৈছো যে কিমান দূৰ আহি পাইছে খবৰ ল'বলৈ দিছো তাক সি এতিয়া খবৰ লৈ আছে এতিয়া খবৰ লৈ ফোন কৰিব সি মোক কেইটা বজাত ওলাব লাগে তো আমি আনন্দ মিশ্ৰা ছাৰৰ লগত অলপ যাম অলপ ৰাইডত তো ভাই कुछ तो होता है तो दिल गार्डन हो रहा है अभी तो এতিয়া মই কাপোৰ চাপোৰ পিন্ধি লওঁ ৰেডি হৈ থাকোঁ যেতিয়া সি ফোন কৰাৰ লগে আমি ফুট এতিয়া 12টামান বাজিছে তাৰ পৰা ওলাওঁতে আমি 31 মিনিট আগতে লাইভটো পাইছিলোঁ তেওঁৰ তো 31 মিনিটৰ 3টামান বাজিব চাগে 3টামান বাজি যাব আই থিংক তো 3টামান বজালৈকে আমি এতিয়া ৰখিব লাগিব চাগে নাজানো এতিয়া সি যোগানে ফোন কৰি তো হে গাইজ বৰ্তমান মই হেলমেট মাউণ্টটো ফিট কৰোঁ অলপ প্ৰব্লেম হয় এইটো অলপ মানে বহুত টান হয় হেলমেট মাউণ্টটো ফিট কৰিব কাৰণ যদি এইটো ঢিলা হৈ যায় একবাৰ পৰিলে চেছ তো হেল্ল' এভৰিৱান তো মই ৰেডি হৈ গ'লো এতিয়া কাপোৰ চাপোৰ পিন্ধি কেনে এয়া জোতা পিন্ধি লৈছো হেলমেট ছেটআপ ৰেডি পুৰা ৰেডি হৈ আছে চব ৰেডি দেন এতিয়া অলপ ভয় লাগি আছে অলপ মানে ধৰ ছাৰ আহি আছে ভয় আনন্দ মিশ্ৰা ছাৰ কম ধেমালি নেকি চবকে হিলাই দিয়ে দেন অলপ তো ভয় লাগিবই তো মই পুৰা ৰেডি মাইনা ৰেডি তো যোগেন সিফালে ৰেডি হৈ আছে তো বলক যাওঁ এই আমাৰ যোগেন দাদা সেইটো পুৰা ফোন কৰি কাক আৰু হিমাংশুক ফোন কৰি আছে আই থিংক হিমাংশুক ফোন কৰি আছে ছাৰক লগ কৰিব যাওঁতে এইটো দিলে ৰেলগেটটো পেলাই তো এতিয়া বৰ্তমান আহি গ'লে এইটো যোগেন আৰু এইটো হিমাংশু বৰ্তমান আমি ছাৰক এইখিনিত লগ কৰিম এই জেগাত চাই লওক এইখিনি হ'ল কাণকাটা আৰু কাণকাটা বৰ্তমান ছাৰ নাজানো ক'ত আহি যায় বৰ্তমান ছাৰ আহি গ'ল এতিয়া ছাৰহঁত আহি গৈছে सर अच्छा व्हाट सर तेलू वाला आपके लिए हमारी तरफ से एक छोटा सा तोहफा सर तो गाइस ये आनंद मिश्रा सर बटन बहुत मैंने धक कर रहा है अभी तो थैंक यू सो मच क्या नाम आप लोगों का सर मेरा नाम भास्कर ज्योति शर्मा है हाय भास्कर आपका हिमांशु हाय भास्कर हाय ऑल व्यूअर्स भास्कर के सारे व्यूअर्स को हाय एंड थैंक यू भास्कर को भास्कर को कि भास्कर रुका यहाँ पे हमारे लिए एंड यू नो वी आर वेटिंग थैंक यू गॉड ब्लेस ब्रदर गॉड ब्लेस यू गॉड ब्लेस एवरीवन थैंक यू मच थैंक यू आप लोग घर कहाँ पे है सर इधर ही माजबात इधर पे अच्छा यहीं पे 1 किलोमीटर ओ लवली तो सर লগত জানতে ছাৰৰ গ্লাছে ভাঙি গ'ল দেন থ্যাংক ইউ সো মাচ এভৰিৱান ছাৰ এভৰিৱান দেন বহুত নাৰ্ভাছ হৈ গৈছে তো ছাৰত যাবৰ কাৰণে ৰেডি দেন ছাৰৰ লগত অলপ দূৰ তো বাই হিমাংশু देन ছাৰৰ লগত ৰেডি টু ৰাইড তো চলো চলতে হে যোগেন মোৰ চেণ্ডেল লগাই দিছোন দেন আনন্দ মিশ্ৰা ছাৰ এইটো আগে গৈ আছে গ্ৰীণ আলা হেলমেট আনন্দ মিশ্ৰা ছাৰ হয় দেন এইটো ছাৰ ডাবল আছে ছাৰ সকলো হেৰিত আছে পুৰা গেটআপত আছে ছাৰ এয়া তো ছাৰৰ লগত যাবলৈ দিছে তো থ্যাংক ইউ সো মাচ ছাৰ তো ইমানখিনি হেল্প কৰিছে হা 3 years कॉलेज जाते हैं यहाँ से 12 किलोमीटर होते हैं उरंग में है कॉलेज तो इससे आना जाना सकता है और मैं हमेशा गुवाहाटी आना जाना रहता है ये गुवाहाटी तो सारे सुधी से केতিয়া পৰা বাইক চলোৱা দেন মই ক'লো যে 3 বছৰ হৈ গ'ল মোৰ বাইক চলোৱা এই কাৰণে আৰু ৰখি আছে তো বহুত এক্সাইটেড হৈছো ছাৰহঁতৰ নতুন ৰয়েল এনফিল্ড আৰু ছাৰহঁতে পুৰা ছেটআপত আছে একদম পুৰা গেটআপ মানে মজাই বেলেগ হাই মজা মোৰ পুৰা দিন বনি গৈছে একদম মানে পুৰা নাৰ্ভাছ হৈ গৈছে একদম পুৰা নাৰ্ভাছ তো ছাৰহঁতৰ লগত গৈ আছো পুৰা তো বলত যিমান দূৰ যাব পাৰো যাওঁ কিমান দূৰ যাওঁ মানে কি কম কি নকম হৈ আছে একদম পুৰা নাৰ্ভাছ বুকু ধক কৰি দিয়ে ফাইনেলি ছাৰহঁতক লগ পালে থেংক ইউ ছ' মাচ ছাৰ এণ্ড এভৰিৱান এওঁলোকৰ নামটোতো ছাৰে ব্লগত মানে আই মিন লাইভত আহি কৈছিলে তো সকলোকে থেংক ইউ আৰু মোৰ ব্লগটো এওঁলোকক ক'ব লাগিব যেন ছাৰহঁতে যাতে চাৰ্চ কৰি চাই তেলুৱালা ব্লগ
and everyone please like, comment and subscribe কৰি দিয়ক মোৰ নতুন নতুন ব্লগ আৰু এনেকুৱা ব্লগ পাই থাকিব টেনচন ল'ব নালাগে বিন্দাছ হাই ফাই ব্লগ পাই থাকিব তো আজিৰ এই ব্লগটো অনলি ফৰ আনন্দ মিশ্ৰা ছাৰ সেইকাৰণে হ'ল আৰু ছাডেনলি প্লেনিং হৈ গ'ল এইটো আগতীয়াকৈ কোনো প্লেনিং নাছিলে তো যোগেনে মোক ফোন কৰাৰ পাছত ঘপককৈ প্লেনিংটো কৰিব লগা হ'ল আৰু সেইকাৰণে তো আমাক ছাৰে মাতি আছে ছাৰে আমাক মাতি আছে ছাৰ ঠিক আছে তো ছাৰে কৈছে যাব নালাগে ছাৰে কিবা গিফ্ট দিব বুলি কৈ আছে দেন তো আগত যাওঁ আমি ছাৰৰ লগত বহুতো দেন বলক আমাৰ মাজবাট টাউনত বৰ্তমান আনন্দ মিশ্ৰা ছাৰ ছাৰ এতিয়া ৰখিব নেকি নাজানো তো ছাৰৰ বৰ্তমান ফটোশ্বুট হৈছে আমাৰ মাজবাটত বৰ্তমান চবেই ছাৰক পুৰা একদম মানে নক'ব আৰু ঘেৰি ধৰিছে তো ছাৰৰ জাগাই নাই একদম ছাৰৰ স্মাইলটো ৱাহ क्या घातक स्माइल है यार तो यह बर्तमान মাজবাটৰ মিটআপ খতম তো বলক 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 তো আগফালৰ ওয়েদাৰ চাওক গাইজ কি মজা ওয়েদাৰ চাই আজি ছাৰ আচলতে ছাৰহঁত একচুৱেলি যাব হ'ল ক'ত যাব ছাৰহঁতে যাব হ'ল টাৱাং আজি নগাঁৱৰ পৰা আজি বমডিলৈকে ৰাইড কমপ্লিট কৰিব আকৌ অহাকালি আৰু আগলৈকে যাব আমি জনা মতে দেন আমি আগফালে গৈ লগ পাই ছাৰক সুধিম যে তেওঁলোকে ক'লৈ যাব আৰু আগফালৰ এইটো চাব ভিউ কেনেকৈ টাৰ্ণ ল'ব গোটেই লাইন কি মজাকে এটা দুটা তিনিটা লগত ময়ো আছো বাৰু টেনশ্যন নল'ব অলপ লেভেলটো ফালিব লাগে না যিমান যি হ'লেও তো ঠেলুৱালা লোক কেছে হো তো আমাৰ আগে আগে গৈ আছে হ'ল আনন্দ মিশ্ৰা ছাৰ আৰু আমি ছাৰৰ পিছে গৈ আছো আনন্দ মিশ্ৰা ছাৰ আৰু এই আগফালে গৈ আছে যোনে ৰাস্তা গাইড কৰি আছে কোনফালে যাব লাগে কোনফালে নাই তেওঁ হ'লে একদম পুৰা আগত গৈ আছে আৰু আমাৰ বাকী ছাৰ পিছত তেওঁ আছে তাৰপিছত আৰু চলা আৰু এজন আছে তো ছাৰৰ লগত যাওঁ না ছাৰৰ লগত গ'লে ৰাস্তাটো বেয়া হ'ব এইটো টাৰ্ণিং আছে দেন অলপ পাছত যাম তো অলপ যাওঁ কি হয় দেন আমি আহি এইখিনি জেগাত এইটো বিউটিফুল প্লেচ দেন আমি এতিয়া যাব ওলাইছো যাওঁ বুলি কওঁ ছাৰক আৰু অলপ আগলৈকে যাওঁ আগফালৰ ভিউটো দেখাই লওঁ আপোনালোকক কেনেকুৱা ভিউ আছে কেনেকুৱা নাই তাৰপিছত আমি ৰিটাৰ্ণ হ'ম আগে গৈছে আৰু এইফালৰ ভিউ চাওক অ' মাই গড কি ভিউ এইফালে ভিউ মজা আগে গৈ আছে ছাৰৰ গাড়ী একদম পুৰা পিলিং পেলাং লাইট মাৰি আছে মজা আৰু দূৰ যাব মন আছে বাট ইমান দূৰ যাব নোৱাৰো তো ছাৰে ভিডিঅ' কৰিবলৈ ৰেডি হৈ আছে बर्तमान सर वीडियो खोली আছে वीडियो करेगा अभी सर का वीडियो चल रहा है अभी तो सर का वीडियो आगे गए से আমি করে যাও আর ইয়ার পর আর অলপ দেন ফটো সেশন চলি আছে ফটো সেশন तमाम ফটো আমি আহিনো নাই ভিডিও স্যার আমি তো ভিডিও স্যার আমাকে রিকু চাই ও স্যার আমি আছো তো স্যার এ মজা ও কি ভিউ ও মাই গড কি ভিউ ও কবই না লাগে স্যার আমিও আছো দেন আমি এখানে পৰা ঘুরু আর ইয়ার পৰা ছাৰ হতে আগলে যাক অল দ্য বেস্ট স্যার সেফ জার্নি দেন আমি ইয়াৰ পৰা ঘুরু ছাৰে বলে কিবা দিয়ে আমাক তো থ্যাংক ইউ সো মাচ স্যার এখানে রাইড কমপ্লিট করার কারণে থ্যাংক ইউ সো মাচ মই স্কুল নাম ভাগ থৈ দিব तो थैंक यू सो मच सर again बहुत थैंक यू सर चलो बेस्ट लुक आई थिंक तो सारे बर्तमान हमें गिफ्ट दिया है तो थैंक यू सो मच सर ये हमारा पेट्रोलर है ना द थीम पेट्रोलर का जो जी বস্তুটো আছে এটা আমি দি আছো বাস কৰক थैंक यू सो मच सर এটো আৰু অলপ চকলেটও আছে এইটো আমি দি আছো লৈ আহি আছে थैंक यू we have some chocolates so good আমি ভাল পালো আপুনি একদম হেলমেট পিন্ধি লৈ চলালে একদম ভাল করে রেসপন্সিবলি চলালে এনেকা কৰিব লাগে আমার যে ইউথ আছে আপনি ভাস্কর একটা এক্সাম্পল হয় আমার যিমান ইউথ আছে রিকোয়েস্ট কৰি আছো क्योंकि ইমান বাইক চলাই কি ফুর্তি আহে কি মজা আহে কিন্তু একবার কিছু হৈ গলে আর কেনেকুৱা ইমোশনটো শেষ হৈ যাব না
সেইকাৰণে প্লিজ ডু বিয়াৰ হেলমেট আপুনি যেতিয়াও ক'ত জাগা যাব হেলমেট পিন্ধিব এইটো সকলোৰ কাৰণে ভাল হয় নাই ছাৰ মোৰো বহুত ভাল লাগিল আপোনালোকৰ লগত সকলোৰে লগত Exactly. আহি কিনে বহুত ভাল লাগিছে মনটো। বিলকুল বহুত আজি nervous feel হৈ আছে, নাই sir. নাই আজি আপুনি পেট্ৰলৰ টিমত হৈ গ'লে Thank you, পাৰ্ট অফ দ্য টিম পেট্ৰলৰ সো ইটস ৰিয়েলি নাইস তো ছাৰে এইটো গিফ্ট দিছে এইটো এণ্ড আৰু কিবা দি আছে বোলে আচ্ছা আচ্ছা তে ছাৰ বাকীখিনি লগ কৰি আছে বৰ্তমান বাকীবোৰক তো ছাৰে ইয়াৰ পৰা চকলেট আনিছে আমাৰ কাৰণে পুৰা চকলেট এইটো আছে কিয় আছে চকলেটটো খোৱাটো খুব ভাল নহয় দাঁতৰ কাৰণে এনিৱেজ বাট ষ্টিল এইটো মিঠা হৈ যায় বিকজ আপুনি বহুত ৰেছপনচিবিলিটি আজি বাইক চলালে আমাৰ লগত একদম হেলমেট পিন্ধি কৰিলে সেইটো বহুত বহুত সেইটোৰ কাৰণে আমাৰ মোৰো বহুত ভাল লাগিছে বাৰু পেট্ৰলৰ টিম দিয়া সেইটো আপোনাৰ আপোনাৰ বন্ধুসকলৰ কাৰণে থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ থেংক ইউ গড ব্লেছ তো বৰ্তমান ছাৰহঁত আহিছে নগাঁৱৰ পৰা আহিছে নগাঁৱত আহি তেজপুৰত অলপ ৰখিলে তেজপুৰত আহি আমাৰ কাৰণে আৰু অলপ মাজবাটত ৰখিলে মাজবাটত ৰখি এতিয়া বৰ্তমান আজি ৰাইড কমপ্লিট কৰিব হ'ল বমডিলাৰ পৰা টাৱাং ডাইৰেক্ট টাৱাং তো এই তিনিটা জেগাত আৰু হ'ল আৰু এতিয়া ছাৰহঁতে যাব আমি ইয়াৰ পৰা এৰিব হৈছে তো থেংক ইউ ছ' মাছ এই ছাৰ গোটেইবোৰ আহিছে তো ছাৰ Right, Bhaskar, thank you. Thank you, sir. Thank you. God bless all of you. Thank you. Thank you, sir. Thank you. Thank you.